মই সকলোকে সেৱা যাচিছোঁ। ইমান প্ৰখৰ ৰ'দত ভৰ দুপৰীয়া লাখ লাখ মানুহ গোট খাইছে সেই বিহুৰ বাকৰিত। সকলোৱে আমাৰ জাতীয় মান ৰক্ষা কৰি আমাৰ জাতীয় সাজযোৰ পিন্ধি একেলগে ওলাই আহিছে হিল গল ঢালি আমাৰ জাতীয় স্বাধীনতাক ৰক্ষা কৰিবলৈ। আৰু এনেকৈ ঐতিহ্যমণ্ডিত আজি ফাট বিহুৰ বাকৰিত মোক ইমানকণ আদৰ জনোৱা হৈছে, ইমানকণ মৰম দিছে আপোনালোকে। গতিকে মোৰ আজি জীৱনটো সঁচাকৈ ধন্য যেন লাগিছে। জীৱনত বহুত জেগালৈ গৈছোঁ, এগৰাকী অভিনয় জগতৰ লগত জড়িত আৰ্টিষ্ট হিচাপে বহুত জেগালৈ গৈছোঁ, বহুত মানুহৰ লগত আমাৰ মিলজুল হয়। কিন্তু আজিৰ নিচিনা ইমান সন্মান কোনো মঞ্চৰ কোনো জেগাত পাই পোৱা নাই। সঁচাই ধন্যবাদ, ধন্যবাদ। খুব অপূৰ্ব অনুভৱ এটা। আৰু এনেহেন এটা ইতিহাসত বা বুৰঞ্জীত সাক্ষী হৈ ৰোৱা এইখন মঞ্চ, এইখন বিহুৰ বাকৰিত এনেকৈ আহি ইমান সন্মান পাম, ইমান মৰম বুটলিব পাৰিম, ইমান হেঁপাহ আপোনালোকৰ। গতিকে সঁচাই মই আপোনালোকৰ ওচৰত বহুত বেছি কৃতজ্ঞ। ধন্যবাদ জনাইছোঁ সকলোকে উদ্যোক্তাৰ লগতে সমগ্ৰ ৰাইজলৈ বহুত বহুত সেৱা আৰু মৰম যাচিলোঁ। আপোনালোকৰ বাবে আজি আমি এইখিনি জেগা পাইছোঁ, আপোনালোকে আমাক এইখিনি স্থানত বহুৱাইছে, ইমান মৰম আদৰ দিছে। আজি এইটো জগতৰ লগত জড়িত হিচাপে আমাৰ অভিনয়সমূহ, আমাৰ কামসমূহ চাইছে, আমাক হেঁপাহ যোগাইছে, উৎসাহ দিছে। গতিকে মই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ মোক সুদূৰ গুৱাহাটীৰ পৰা মাতি অনাৰ বাবে বহুত কৃতজ্ঞ আৰু ধন্যবাদ যাচিছোঁ। খুবেই এটা ভাল লগা অনুভৱ আজি। বহুত বেছি বিশেষ দীঘলীয়াকৈ কথা নকওঁ, কাৰণ গৰমত আপোনালোক সকলোৱে কষ্ট পাইছে। কিন্তু আজিলৈকে মই যিমানখিনি কাম কৰিছোঁ সকলোৱে বহুত বহুত মৰম দিছে। হয়তো ধাৰাবাহিক এখন টিভিৰ সন্মুখত আপোনালোকে হাতত নিমন্ত্ৰণ থাকে, তথাপিও চাইছে মোক কিমানখিনি মৰম দিছে। চিনেমা হললৈ, ছবি গৃহলৈ গৈ হয়তো বহুত লাইভ পাতিও আপোনালোকে ছবি চাইছে। আহিবলগীয়া কামবোৰৰ যাতে এনেদৰে সদায় উৎসাহ আৰু মৰম দি থৈ যায়। অলপ ধেমালি কৰিছোঁ, কৰিমনে? চানমাৰি ছোৱালী কোনে কোনে চাইছিলে? কোনে কোনে? চিঞৰি দিব লাগে তেতিয়াহ'লে। মই ছোৱালীজনী মোক চিঞৰি দিব লাগে। চিঞৰিবনে? এবাৰ জোৰছে। ল'ৰা চিঞৰিছে, ছোৱালী চিঞৰিছে, মই চোন শুনা নাই। এবাৰ চিঞৰি দিয়কচোন এইফালে। ধেমালি কৰিছোঁ দেই। যিহেতু কৰ্মসূত্ৰে এইটো মোৰ সংলাপ আছিলে, বিশেষ বেছি সংলাপো মোৰ মনত নাথাকে। কিন্তু এটা মোৰ সংলাপ খুব চুই যোৱা এই ধাৰাবাহিকখনত। ঢৌ চিলা চিলা নহয় যে খুটাডাল ছিগি গ'লে আকাশত উৰি হেৰাই যাব। মই চান্দিনী হয়, চান্দিনী। অমাৱস্যাৰ ৰাতি পূৰ্ণিমা হৈ জিলিকি থাকিব। ধন্যবাদ। লগতে অভিনয়জনী আপোনালোকে চাইছিলে, বহুতখিনি সংলাপ হয়তো আপোনালোকক নাথাকে, কিন্তু ক্ষমা বিচাৰিছোঁ কিবা যদি ভুল হৈছে, শেষত মই ক্ষমা বিচাৰিছোঁ। আহিবলগীয়া তিনিখন ছবি এই বছৰত মুক্তি পাব। অগ্নিবাণ, মহাবাহু আৰু পেন ইণ্ডিয়া চিনেমাখন কৰিছিলোঁ, তেলেগু চিনেমাখন কৰিছিলোঁ, গল্পৰাজু গোবিন্দ। আশা কৰিছোঁ আপোনালোকে আগৰ নিচিনা একেই উৎসাহ আৰু মৰম দি ছবিখনলৈ গৈ মোক সেইকণ মৰম আৰু হেঁপাহ আকৌ জগাই যায়। আপোনালোকৰ মৰমে জীয়াই ৰাখিছে আৰু সদায় জীয়াই ৰাখিব। শেষত যদি কিবা ভুল হৈছে ক্ষমা মাৰ্জনা কৰিছোঁ।
Rio